নমস্কাৰ সকলোকে নতুন বছৰৰ শুভেচ্ছা জনালো। আজি মই নতুন বছৰৰ কাৰণে এই ছবিটো আঁকিবলৈ ওলাইছো। আশা কৰিলো আপোনালোকে মৰম দিব। বলক আঁকিবলৈ শুৰু কৰো। এয়া আমাৰ এইখিনি লগে হৈ গ'ল। তাৰপিছত এতিয়া আমি ৰং কৰিম। এতিয়া ৰং কৰাৰ পিছত পাম। যদি ধুনীয়া হৈছে এটা লাইক মাৰি কৰিব। এতিয়া পুৰা কৰিম। এইটো অলপমান ডাৰ্ককে কৰিম। ডাৰ্ক কাৰণে অলপমান এইটো কৰিব লাগিব। স্পেলিং কেইটা অলপমান ষ্টাইলিছ কি দিব, নহ'লে অলপমান বেয়া হ'ব। হেপিৰ ৱাইটো যে আছে তাৰ ঠাৰিটো অলপমান লম্বা কৰি দিব। তেতিয়া অলপমান ভালকৈ লিখিব। চাই লাষ্টত গম পাই যাব মই কোনখিনি কৈ আছিলোঁ। এনেকুৱা কথা কৈছোঁ। এইখিনি অলপ এনেকৈ কৰি দিব কৈছোঁ। এনেকৈ কৰি দিলে অলপমান ষ্টাইলিছ দেখে। অলপমান দেখো এতিয়া আমি কি কয় ইয়াৰ ওপৰতে 2022 দি দিম। কিবা কৰি হ'ল। নাইচ। এতিয়া ডাৰ্ক কৰি দিম। মিস্ত্ৰী হ'ব পাহৰি গ'লো। সেইটো লৈ আনো ৰ'ব। দিছ ইজ মাই আৰ্ট এণ্ড ক্ৰাফ্ট। এইটো আপুনি খ্ৰীষ্টমাছৰ কাৰণে বনাব পাৰে আৰু আঠা লগাই পেলাই ক'ৰবাত দিব পাৰে। এনেকৈ ভাল দেখিব। চাওঁ অলপমান আছে। অকল এটা টু আছে। জল্দিছে কৰি লওঁ। যদি জেগা নাথাকে কিবা কৰি এডজাষ্ট কৰি লওঁ। নহ'লে টু নিদিলে কেনে লাগিব। নহ'লে সেইকাৰণে জল্দি কৰি লওঁ। 1 মিনিট। এতিয়াহে ভাল লাগি আছে। পেঞ্চিলেদি কৰিছোঁ। ৰঙেদি কৰিলে কিবা ভালকৈ নাহিব। কি কয় বাহিৰত যাব কাৰণে আমি পেঞ্চিলেদি কৰিছোঁ। ডাৰ্ক দেখিব আৰু এনেকৈ দেখিব। নাইচ ইয়াৰ, কি মজা লাগি আছে। ফাৰ্ষ্টতে ডাৰ্ক ব্লু কাম কৰি লওঁ। मैंने स्टार्ट कर दिया है। और सबरे हैप्पी न्यू ईयर। जल्दी से कर लो। लाइट ब्लू काम चलि আছে এতিয়া फिलहाल तो मोर इतना जगह ना, मैं इते मोर नाम लिखी लूँ।
पेंसिल का जरूरत। This is my drawing. Wow. Guys, পাম এটা নতুন ভিডিও লয় তেতিয়ালৈকে হাঁহি ৰাখব খুশ থাকব তেতিয়ালৈকে বাবা।